মাই ডিয়াৰ গাহৰি লাভাৰ্ছ কি খবৰ আপোনালোকৰ আৰু আজি ডাঙৰবাৰ ডিমাণ্ড আছিলে যে গাহৰি ড্ৰাই কৰি খাব আৰু এইটো কাৰণে তাইৰ কাৰণে গাহৰি ড্ৰাই কৰি বনাব চেষ্টা কৰিছোঁ প্ৰথমবাৰৰ বাবে বনাইছোঁ এইফালে বইল কৰি লৈছোঁ গাহৰি মাংসখিনি আৰু আপোনালোকে কমেণ্ট কৰি জনাব কোনে কোনে গাহৰি খাই ভাল পায় আৰু এইটো জনাবচোন বাৰু আপোনালোকে ড্ৰাইকে ভাল পায় নে কাৰী ভাল পায় নে বেম্বু শ্বুট দি ভাল পায় নে বইল গাহৰি খাই ভাল পায় আৰু এইফালে পিঁয়াজ আদা নহৰু আৰু বিলাহী মায়ে ক'লে যে গাহৰি মাংস বেছি মা মছলা দিলে ভাল নালাগে অকণমান ৰংটো উঠিবৰ কাৰণে কাশ্মীৰী মিৰ্চ আৰু অকণমান চিকেন মছলা দি দিছোঁ বাৰু তাৰপিছত এইফালে আলু ফ্ৰাই কৰি হৈ গ'ল আৰু এইয়া বনি আছে গাহৰি কেনেকুৱা লাগিছে ৰংটো আপোনালোকে কমেণ্ট কৰি জনাব খাবলৈ কিন্তু বিৰাটেই টেষ্টি হৈছিল ঘৰৰ সকলো মানুহে খাই খুবেই ভাল পালে অৱশ্যে গাহৰি মাংস মই নিজে নাখাওঁ কিন্তু বা যিহেতু ঘৰলৈ বহুত দিনৰ মূৰত আহিছে তাই ক'লে বনাই খুৱাবৰ কাৰণে সেইটো কাৰণে মই চেষ্টা কৰিলোঁ আৰু সঁচাকৈ ভাল হৈছিলে আপোনালোকে বাৰু দেখি কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব শ্বেয়াৰ কৰিব নাপাহৰিব লগতে মোৰ যিটো প্ৰফাইল এইটো আপোনালোকে ফ'ল' কৰিব নাপাহৰিব এতিয়া আপোনালোকক ফাইনেল লুকটো দেখুৱাম আৰু কেৰাহীখন নমাই দিছোঁ এইয়া পূৰা ড্ৰাই কৰি বনাইছোঁ দেখিছেনে আৰু লোভ লাগিছেনে আপোনালোকৰ কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰি দিব দেই আজিলৈ আহোঁ বাই বাই টেক কেয়াৰ এভৰিৱান